নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি কাতি বিহুৰ উলগ জনাবলৈ পথাৰৰ মাজৰে আহি পৰিলোঁ। আমি সাধনা ষ্টাডি চেণ্টাৰৰ সমূহ কৰ্মকৰ্তাৰ সৈতে আমি আজি ধাননি পথাৰৰ মাজত আহিছোঁ। কাতি বিহু বুলিলে আমাৰ এক আৱেগ, কাতি বিহু এক বিশেষ আৱেগ, কিয়নো আমি কঙালীৰ সেই কঙাল অৱস্থাৰ কথা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। এই কঙাল অৱস্থাই আমাক বহুখিনি শিকাই যায় আৰু সেই তাৎপৰ্যখিনি আমি উপলব্ধি কৰিব পাৰোঁ। ভোগালীৰ ধান যেতিয়া ভঁৰাললৈ যায়, এই ধান মুঠিৰে বনোৱা পিঠা লাড়ু এইবোৰৰ সোৱাদৰ পৰা আমি কঙালীৰ যিটো পৰিশ্ৰম হয় পথাৰত, তাৰ বিশেষ তাৎপৰ্যটো বুজিব পাৰোঁ। তাৰপিছত আপোনাৰ এইটো আমাৰ অসমীয়া পৰম্পৰাগত সমাজত কিয় পালন কৰা হয় চাওক। এজন চহা জীৱনত কৃষকৰ যেতিয়া ধাননিৰ পথাৰৰ পৰা ধান খেতি কঠীয়াৰ পৰা আপোনাৰ খেতি চপোৱালৈকে, খেতি লৰালৈকে এক আশা থাকে, এক সপোন ৰচিব পাৰে। সেই আশাৰ মাজত যেন আশা পূৰণ হ'ব পাৰে, সেই উদ্দেশ্য আগত ৰাখি কাতি বিহু পালন কৰা হয়। কাতি বিহুত কোনো শুভেচ্ছা নহয়, অকল আমি উলগহে জনাব পাৰোঁ, কিয়নো ইয়াত আমাৰ যথেষ্টখিনি দাল দৰিদ্ৰ আৰু তেনেকুৱা ধৰণৰ অভাৱ বহুতখিনি থাকে। আৰু সেইখিনিৰ অভিজ্ঞতাৰ ফালৰ পৰা আমি ক'ব পাৰোঁ যে কাতি বিহু কোনো শুভেচ্ছাৰ বিহু নহয়। কাতি বিহুত আমি পথাৰত চাকি জ্বলাওঁ, বন্তি জ্বলাওঁ, যাতে পথাৰত ধাননি পথাৰখনৰ কীট পতংগসমূহ দূৰ হৈ যাব পাৰে। এই উদ্দেশ্য আগত ৰাখি আমি পথাৰত চাকি জ্বলাওঁ। ঠিক একেদৰে আমি সন্ধিয়া পৰত প্ৰত্যেকজন গাঁৱৰ বাসিন্দাসকলৰ ঘৰলৈ গৈ কিনে ঘৰে ঘৰে গৈ আমি আশীষ বিচাৰোঁ। লগতে আমি তুলসীৰ তলত এগছি চাকি জ্বলাওঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যেন খেতিডৰা খুব সুকলমে চপাব পাৰোঁ। এই উদ্দেশ্য আগত ৰাখি যিয়ে নহওক, আকৌ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলৰ তৰফৰ পৰা এক চুমুকৈ হ'লেও এক উলগ যাচিছোঁ আৰু ধন্যবাদ।